হেঁচা কমল বা আজি মই তোক বহুত দিনৰ পৰা হেণ্ডচাপ দিলি যে দি দিছো কি দিছা মাল আছে কাৰণে দি দিছো কি মাল আছে অ হেঁচাপ দিছো সমান কৈছো বা কথা সুৰে বেলেগ হৈ গৈছে যে আনি দিছো কিবা গন্ধ পাইছো অ গাখীৰ খাইছো গাখীৰৰ এনেকুৱা গন্ধ কেমেচা কেমেচা কেমেচাম নহয় কেঁচমা কেঁচেম শুনাইছে অ। মই কৈছো গাখীৰ খাইছো এই গাখীৰ এনেকুৱা গন্ধ নহয় নহয় কি এনেকুৱাই শুনাইছে এ মৰিবি দেই মই মৰিছো অ মইতো জন্মই নহৈছো তোৰ জন্ম হোৱা নাই জন্ম হম বুলি ভাবি আছো তোৰ পৰা জন্ম হবি তো জংঘলৰ পৰা এই জংঘলৰ পৰা জন্ম হয় আহি আছো আই ভেলু কমল এই, যা কি হল চা ঐ ঐ আরে কি হল বহি ললা যে গাড়ীৰ ভিতৰত বোলে থিয় হৈ ল'ব পাৰিছে বলক কত ক'লে বুলি কথা নাছে দলে তলে আৰু কত জ্বলে তলে ঐ মোক এক চকৰ মৰা আনক এই পাগলা মোৰ ডিউটি আছে দুটি কৰি পেলাই আপুনি গোটেই জীৱন পৰি আছে ঘূৰিবলৈ আপুনি কেতিয়া সময় পাইছে থানাত যাওঁ যদি বল বেলেগত মই যাৱাত নাই ক'লে তাই বলক মুঠতে মই এক চকৰ মৰা আনক দরজা ভালকে মার হোয়াট দরজাটো ভাঙাবি নাকি সৰুৰ পৰা বহুত দৰ্জা মাৰিছো এইপিনে দৰ্জা মাৰি মানুহ সেইফালে উলিয়াই দিছো ভালকে বহি থাক ঐ ঐ নাম নাম ড্ৰাইভাৰ নামিল মানে জাৰ্মানী চেছ জার্নি শেষ নাম এইখন জাৰ্মানী কৰিবলৈ মোক লৈ আহিছে তেতিয়া নামিবলৈ কিয় নকৈছে এতিয়া যে নামিবলৈ কৈছে মই এইবিলাক নাজানো ঐ নাম 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 মোহন যেন গাড়ীতহে যাব শ্বে, নাম বুলি কৈছো না নামিছে আপুনি নামক এইখন জাৰ্মানী কৰিবলৈ মানুহক লৈ আহিছে মোৰ দেৰি হৈছে না আপুনি নামিছে নামক মোক কিয় নামিবলৈ আরে সুমতাৰী স্যার চা অলপ থানালৈ আহিব কাম আছে স্যার দেখছে না সি গাড়ীৰ পৰা নানামে বহি থাকিব দিয়ক তাক আপোনাৰ কাম আছে আহক হ'ব স্যার বস্তুমত আহি মাতিছে যোৱা ঐ ঐ ঐ নাম 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 এই চাহে মোক উঠিবলৈ দিছে চা ঐ হ'ব কিন্তু এটাও বস্তু নালাৰবি হা এটা বস্তু নালালো জিন গাড়ী মোৰ হৈ গৈছে যেন হেতই চাগে হাত এ বাইলো, খাতৰে এ তোৰ পেনটো চেঙেলে দিছোন। কিয় পেনেদি কি কৰে নাজানা কি ছাৰে কিবা লিখা দিছি এইটো দেখোন আছে ইয়াত সোমাই আছে দেখাই নাই নেকি ৰিফিল নাই ইছৰাম আপুনি ৰিফিল এডালনো কিনি সোমোৱাই ল'ব নোৱাৰে নে কলমটোত বৰ উল্টা পাল্টা কৈ থাকাতে তই দিবি নে দেখো নিদো যাওক ৰ হেল্ল' কি ভেটেনাৰী হস্পিটাল হা 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 গৰু গৰম হৈছে এক বাল্টি ঠাণ্ডা পানী ঢালি দি ঠাণ্ডা হৈ যাব তই এৰা ঠাণ্ডা পানী ঢালিলে কি গৰু ঠাণ্ডা হয় তই কি ভেটেনাৰী ডাক্তৰ দে কলমটো অ' মা ক'ত হাত দিছে চাচোন এইটোৱে আজি নিজকে পোৱা গাড়ী মালিক লাগি গৈছে দাই ভাই গাড়ী ঘূৰাই লোৱা গাড়ীত গাখীৰ লৈ আহিছে সেইকাৰণে মোৰ নামকে আছে আজি গাড়ীয়ে গাখীৰে একেলগে মিলাইছে নালালো অলপমান খাই চাম আৰু বহুত দিনৰ আগৰ গাখীৰ একে চেককে মাৰিছে গৰু গাখীৰ আছে নে গঁৰ গাখীৰ আছে ইমান চেক মাৰিছে
চা কমল বা আজি মই তোক বহুত দিনৰ পৰা হেণ্ডচাপ দিলি যে দি দিছো কি দিছা মাল আছে কাৰণে দি দিছো কি মাল আছে অ চব দিছো সমান কৈছো বা কথা সুৰে বেলেগ হৈ গৈছে যে আনি দিছো কিবা গন্ধ পাইছো অ বা গাখীৰ খাইছো গাখীৰৰ এনেকুৱা গন্ধ কেমেচা কেমেচা কেমেচাম নহয় কেঁচেমা কেঁচেম শুনাইছে মই কৈছো গাখীৰ খাইছো এই গাখীৰ এনেকুৱা গন্ধ নহয় নহয় কি এনেকুৱাই শুনাইছে এ মৰিবি দেই মই মৰিছো অ মইতো জন্মই নহৈছো তোৰ জন্ম হোৱা নাই জন্ম হম বুলি ভাবি আছো তোৰ পৰা জন্ম হবি তো জংঘলৰ পৰা এই জংঘলৰ পৰা জন্ম হয় আহি আছো আইবেলো কমল যা কিবা খাইছিয়ে না নায়ে খাৱা এনেকুৱা ভাজ ধৰিছে যে কেছটো কি বাৰু কিয় হাঁহি আছা বাই ভনীয়েকে দুইজনীয়ে চাকৰি কৰিছে বাই ভনী দুইজনী চাকৰি কৰিছে আৰে মন তুই কিবা খাইছা ভনীয়েকে হেলচাপ মাৰিব দিছো পাতাই নিছে এজনী তুই কিবা খাইছা গাখীৰ খাইছো গাখীৰ সি কিবা খাইছে আহিছে নেকি লেখক হ'ব ছাৰ টু দ্য এছিষ্টেণ্ট কমিশ্যনাৰ অফ পুলিচ টু দ্য এছিষ্টেণ্ট কমিশ্যনাৰ কওক ছাৰ কমিশ্যনাৰ অফ পুলিচ কমিশ্যনাৰ অফ পুলিচ কোন হয় এইটো কোন ছাৰ এইটো কোন হ'ব আৰু মোহন আপুনি লিখক হ'ব ছাৰ ছাৰ হাত বিষাইছে অলপ ৰেষ্ট লওঁ নেকি কম পাহাৰ ফালিছেনে আপুনি হাত বিষাবলৈ লিখক অ'কে ছাৰ কওক ছাৰ লিখক ছাবজেক্ট ছাবজেক্ট আচ্ছা এইটো কি বুলি মাতিছে সুস্মিতা কি বুলি কলি এইটো কি বুলি মাতিছে সুস্মিতা তুই আমাৰ নাম ধৰি মাতিছা তোমাকতো মই কৃষ্ণ কমল বুলিও মাতিব নোৱাৰিছো তুই আজি কেকেদাৰৰ নাম ধৰি মাতিছা মই চাচা আজি আই তোৰ হৈছে কি একোতো নহৈছে আৰু যদি কিবা হৈছে এইটো তোমালোকে গম পাইছা সুস্মিতা দেখি আখন এইফালে তুই মদ খাই আহিছা আই খাকো কি কথা কৈছা তুমি মোক হলে কৈছা সুস্মিতা আই অবয়া অবাই যাম অবয়া অবাই যাম অবয়া ইয়াত দৰ এইটো বলাইছো দাদা ডুবাইছে কে গালি পাইছা মৰম কৰিব লাগে কি হৈছে হা কি হৈছে ইয়াৰ তুমি তাৰ মুখৰ গন্ধ চোৱাচোন কিয় আৰে চোৱা না মোৰ ফুপজনী যদি মামম লাগিছে একে শুই যাবি এজনী মামম লাগিছে শেষ ছাৰে যদি গম পায় চাকৰি গ'ল মোৰ তাত পুৰা খাই দিলাগে সি ছাৰ 100 টকা এটা খুচুৰা দিয়কচোন খুচৰা লাগে দেখছা লাইভে খুচৰা হ'ব এতিয়া মোৰ কি লাইভ খুচুৰিয়া হ'ব চাও মোৰ আৰে, দোকানলৈ কোনে কৈছে? যাওঁ মোক ৱাহ, কিয় ৱাহ, তালা মাৰি কৰিব। দিছা? কিয় তালা মাৰি দিছা? চকীটোকে পেলাই ৰবা ঐ চেচ
মই বুজি যাম মই পলাই যাবলৈ ৰাস্তা দিয়ক ৰাস্তা মই দিম আছো না সতনিয়ে মই মেনেজ কৰি আছো ৰ পাখলি এজনে নি আকৌ কি মেনেজ কৰিবগে এতিয়া হাল্লা নকৰবি বাবু তই উল্টা পাল্টা নকৰবি দে একদম নকৈছো বল দোকানত থৈ আহো বল মই নকৈছো নালাগে দে তই চুপ চাপ বহি থাকবি দে আৰু ছাৰক মোৰ গাড়ীৰ পৰা সাজ খাৱা বুলি নকবি কম নকবি ৰ মই নিমুৰ ৰস আনি আছো ৰ দেই কি হ'ব আৰে বাইলং নিমু এটা দি না মোক মই নিমু এটা দিম কিন্তু কেছটো কি কি কেছ আপুনি যে তাৰ ইমান কেয়াৰ লৈ আছে আপুনি তাক মালটো খুৱাই দিয়া নাইতো হেই ফাল্টু ভাবছা নেকি মোক চাব যদি আপনি খাওয়াইছে কথা কিন্তু বহুত বেয়া হ'ব কৈ দিছি সারে গম ফাইলে দিব আপনাক আৰে ভাই এই সৰু ল'ৰাটোক মাল খোৱাম নেকি মই সৰু ল'ৰা হাতো ই এডালে একো বিশ্বাস নাই বহুত বেয়া হৈছো বহুত বেয়া ছাৰো পালেগে দেখোন এ बोराइ बाथौ आंखौ बासायलै इसोर এনেকে চাহ থাকোতে যে মোক যে বহুত ধুনীয়া লাগিছে ঐ কণ্টলীয়া চৰ চিনি পাও পাইছা কাণত দিলে যে মা আগতে ক'ৰবাত লগ পোৱা নিচিনা লাগিছে কি খাই আহিছ তই কি খাই আহিছ গাখীৰ খাইছো চাহ গাখীৰ খাই আহিছ হৈছা মদাইছা গাই পাইছো পুৱা বটল চাফা কি হ'ল আছোন এইবিলাক খাই মৰে কি বসুমতাৰী আপোনাৰ গাড়ীত সাজ আছিল নে নাই মানে ছাৰ আছিল নে নাই আছিল ছাৰ মই ঠিকে ধৰিছো আপুনিয়ে খুৱাব লাগিব আৰে মই খোৱা নাইতো নহলে ই ক'ত খাব আৰে সি মোৰ গাড়ীত বহি আছিল দেখা পালা হপাই খাই দিলাক বটল চাফা চাহ চুপ আৰু আপুনি ডিউটিলৈ আহোঁতে এইবিলাক কিয় লৈ আহিছে সৰি ছাৰ মানে আমাৰ মাঘত বানাইতো সেইকাৰণে অলপ আনিছিলো ছাৰ কিন্তু ডিউটিলৈ আহোঁতে আপুনি কিয় আনিব কিমান বেয়া কাম কৰিছে আপুনি জানেনে হয় ছাৰ সৰি আৰু এইবিলাক সৰু ল'ৰাটোৱে এইবিলাক বুজি নাপাই খাই দিলে বটল চাফা চাহ এইটোক দিওঁৱে নেকি এটা সৰি ছাৰ নেক্সট টাইম ডিউটি টাইমত আৰু এনেকুৱা নকৰো এই কাণত ধৰছো ঠিক আছে হ'ব এতিয়া যাওক ইয়াক দোকানত নমাই থকা গৈ যাওক হ'ব ছাৰ বিউটি ছাৰ যোৱাচোন তুমি নেমু অলপ খুৱাই দিবা ইয়াক যোৱা হ'ব ছাৰ ঐ চিধাই থাক